গাইজ জুবিন দা আমাৰ মাজত নাই গাইজ, এইটো বিশ্বাস কৰিব পৰা নাই গাইজ। ৰাতি 11টা বাজে, মই এতিয়া ডিং বজাৰত আছো, এইপিনে চব খালী, ঘৰত যাবৰে মন নাই, একদম ৰাতি 11টা বাজি আছে, এতিয়া মই বজাৰত আছো। গাইজ এইটোৱে আছিল জুবিন দাৰ লাষ্ট ভিডিঅ'। জুবিন দা নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে গৈছিল ছিংগাপুৰ। গাইজ আপোনালোকে এটা কথাও জনাবচোন যে জুবিন দাৰ 3 বছৰ ধৰি গাটো বেয়া, নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে ছিংগাপুৰ কিয় লৈ যাব লগা হৈছিল, অসমত পাতা নহল কিয়, সেইটো আপোনালোকে জনাবচোন। আমাৰ অসমৰ পৰা এটা সম্পদ কাঢ়ি লৈ গ'ল, নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে ছিংগাপুৰ লৈ গ'ল, আৰু জুবিন দা তাতেই ডেথ হৈ গ'ল। ইয়াতকে দুখৰ খবৰ কি কম, চাওকচোন জুবিন দাৰ এইটোৱে লাষ্ট ভিডিঅ', আৰু ইয়াৰ পিছত আমাৰ মাজত জুবিন দাৰ ভিডিঅ' নাই। কিমান দুখ লগা কথা। মানিছো নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে ছিংগাপুৰত লৈ গৈছে, তেওঁলোকে জানে যে জুবিন দাৰ গা বেয়া 3 বছৰ ধৰি, বয়স হ'ল, সেইকাৰণে গা বেয়া। তেওঁলোকে জনাৰ পিছতো স্কুপ ড্ৰাইভিং কৰিব কিয় দিব লাগে? তো এইটো ৰিস্ক তেওঁলোকে ল'ব লাগিছিল যে জুবিন দা আমাৰ অসমৰ পৰা ইমান দূৰত গৈছে, জুবিন দাৰ সকলোখিনি ৰিস্ক তেওঁলোকৰ ওপৰত আছে। ইমানখিনি জনাৰ পিছতো স্কুপ ড্ৰাইভিং কৰিব কিয় দিব লাগিছিল? আজি আমাৰ মাজৰ পৰা জুবিন দা চিৰদিনৰ বাবে হেৰুৱাই গ'ল। তেওঁলোকে ইয়াৰ উত্তৰ দিব লাগিব, তেওঁলোকে ইয়াৰ জবাব দিব লাগিব, জুবিন দা কিয় এনেকুৱা কৰিলে। আমি নামানো, আমি একো নাজানো। নৰ্থ ইষ্ট ফেষ্টিভেল যিজনে পাতিছে সেইজনে জবাব দিব লাগিব, জুবিন দাক আমাৰ মাজত উপায় দিব লাগিব। আমাৰ মাথায় একো কাম কৰা নাই গাইজ, জুবিন দাৰ গান শুনি মই ৰাতি টোপনি যাওঁ। সেইজন মানুহৰ গীত আজিৰ পৰা শুনা নাপাওঁ, নতুন নতুন গীত শুনা নাপাওঁ গাইজ। কি কম গাইজ, জুবিন দাৰ কাৰণে মই পাগল সঁচাকৈ গাইজ, বিশ্বাস কৰিব পৰা নাই। কোনোবাই কোৱা না গাইজ, কমেণ্ট কৰি দিয়া ফেক নিউজ হয়, কোনোবাই কোৱা প্লিজ। আমাৰ অসমৰ সম্পদ জুবিন গাৰ্গ মৃত্যুৰ কেইবা ঘণ্টা আগৰ ভিডিঅ' এইটো চাওক এবাৰ, লাষ্ট ভিডিঅ'। জুবিন দা যে এনেকে আমাক পাহৰি থৈ গুচি যাব আমি কেতিয়াও ভবা নাছিলো। এয়া হ'ল জুবিন দাৰ মৃত্যুৰ কেইবা ঘণ্টাৰ আগৰ ভিডিঅ', সংগীতেৰে জুবিন দা আমাক বিদায় দি গ'ল, এয়া চাব পাৰে গাইজ। এইপিনে আছে এইবোৰ জুবিন পাগল, মোক ঘৰত যাবই দিয়া নাই। জয় জুবিন দা, জুবিন দা য'তে আছে শান্তিত থাকক, আমি ইয়াক কামনা কৰো। আৰু জুবিন দা মৰা নাই, কোনে কৈছে মৰিছে? জুবিন দা আমাৰ ইয়াত আছে, ইয়াত আছে জুবিন দা, আমাৰ হৃদয়ত আছে, আমাৰ হৃদয়ত আছিল, আছে, থাকিব। জুবিন দা আই লাভ ইউ, আপোনাক বহুত মিছ কৰিম। আপোনাৰ যিবোৰ গান শুনি কান্দিছিলো, আজি সেইবোৰ গান শুনি আপোনাৰ কাৰণে কান্দি আছো। কি ক'ম জুবিন দা, আজি ভাষা নাই প্ৰকাশ কৰিব। আপুনি কিয় এৰি গৈছিল? আপুনি অসমৰ হৈ বিদেশত কিয় মৃত্যুবৰণ কৰিছে গাইজ? জুবিন দা কি হ'ল? আপুনি আমাৰ অসমৰ বাবে ইমান কৰাৰ পিছতো আপুনি আমাৰ অসমত মৃত্যুবৰণ কৰিব পৰা নাই, আমি মানি ল'ব পৰা নাই জুবিন দা। জুবিন দা আমাৰ অসমৰ কাৰণে ইমানখিনি কৰাৰ পিছত আমাৰ অসমত নহয়, ভাৰতবৰ্ষত নহয়, বাহিৰত মৃত্যুবৰণ কৰিছে। ইয়াতকে দুখৰ কথা আমাৰ অসমবাসীৰ কাৰণে একো হ'ব নোৱাৰে। ব্লেক ডে আজি, দুখ লগা কথা। আজি গাইজ একো নাই, কি ক'ম মানে, মাথায় একো কাম কৰা নাই, কি ক'ম মানে, আজি কি ক'ম গাইজ। আৰু গানটো নলগালে মানে ৰাতি টোপনি নাহে। 11টা বাজিটো কাম নাই, কিন্তু আপোনাৰ যেতিয়া মই ৰাতি শুই যাওঁ তেতিয়া গানটো লগাই মই শুই জুবিন দা গাইজ। কপাল বেয়া, জুবিন দাক ফটোতে দেখিলো, ভিডিঅ'তে দেখিলো, কপালত নাই, লগ কৰিব নোৱাৰিলো বেয়া। গাইজ মোৰ এটা সপোন আছিল যে জুবিন দাক লগ পাম, বহুত কষ্ট কৰি আছিলো ছ'চিয়েল মিডিয়াত যাতে ইয়াৰ দ্বাৰা জুবিন দাক লগ পাওঁ। বহুত কষ্ট কৰি আছিলো, দিনে ৰাতি কষ্ট কৰিও আছিলো, কিন্তু মোৰ কপালত নাই। সেইকাৰণে জুবিন দা আমাৰ আগত, জুবিন দা আমাক এৰি থৈ গুচি গ'ল আৰু লগ পোৱা নহ'ল। কি জানো কাইলৈ লগ পাওঁ নে না। লগ পোৱাৰ আগতে জুবিন দা আমাক শেষ ভিডিঅ'টো দি এৰি গ'ল। এয়াই আছিল জুবিন দাৰ শেষ ভিডিঅ', আৰু আমাৰ মাজত জুবিন দা কেতিয়াও উভতি নাহে। আমাৰ ফালৰ পৰা এটাই আল্লাহৰ ওচৰত দোৱা, ভগৱানৰ ওচৰত প্ৰাৰ্থনা যে জুবিন দা য'তে আছে সুখত থাকক আৰু শান্তিত থাকক, এয়াই আমাৰ কামনা। আৰু জুবিন দা সদায় আমাৰ মাজত থাকিব। জুবিন দাৰ কাৰণে এই ভিডিঅ'টোত এটা কমেণ্ট লাগে, এটা কমেণ্ট লাগে।